Hi dosto, welcome to my channel. আশা কৰো সকলো ভালে আছে। যা যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো সকলোৱে ভাল হওক। এতিয়া আমি আহি আছো ক'ত আহি আছো? এই মিঠাতেল লৈ আহি আছো, এইফালে তেল আনিছে, আমি আহি আছো হাবুঙত আহি আছো। আপোনালোকক মই একদম ধামাকা কৰি দেখুৱাবলৈ যাইছো আমাৰ যিখন ৰাইডাৰ বাইকখন আপোনালোকক দেখুৱাই আছো। দেখিছে নহয় মোৰ ড্ৰেছ দেখিছে নহয় আপোনালোকে, একদম মজাতে দেখুৱাই আছো। আপোনালোকে মানুহ ওলাই ৰখি আছে, ৰ'ব আমাৰ একদম বাহনখন দেখুৱাইছো। আমি যিহেতু ৰাইডাৰত যাম ৰ'ব যিহেতু একদম লেম্বৰগিনি লৈ যাম গাইছ, আপোনালোকক দেখুৱাই আছো। ফাইনেলি এখন আহি আছে গাইছ, দেখুৱাই আছো। চ' গাইছ ফাইনেলি আমি ওলাই ললো আমাৰ ৰাইডাৰ। আপোনালোকে দেখিছে গাইছ, গৈ আছো দেখুৱাই আছো। এইফালে চব মানুহ ওলাই আছে গাইছ, এইফালে দেখুৱাই আছো, গৈ আছো। আপোনালোকে চাই থাকিব দেই গাইছ, দেখুৱাই দিয়া ৰাইডাৰ হয় কেনেকৈ দেখুৱাই দিব লাগে। গৈ আছো ফাইনেলি পামগে এতিয়া গাইছ। গৈ আছো এই চাই লাগে যাব লাগিব। এইফালে আমাৰ বহুত সদস্য আছে গাইছ, দেখিছে নহয়। এই আমাৰ আছে ফৰেক্স আছে, আমি আহি আছো গাইছ। এইফালে আহি আছো আমি, আপোনালোকক দেখুৱাই আছো। আমাৰ পিছফালে আছে ফৰেক্স আছে, এইফালে আপোনালোকক মই দেখুৱাই আছো। আপোনালোকে অকল ভিডিঅ'টো মাত্ৰ চাই যাওক লাষ্টলৈকে। ছাবস্ক্ৰাইব কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই লাইক কৰিব। এইফালে আমাৰ ফৰেক্স আহি আছে, একদম মজা আছে দেখুৱাই আছো। ৰাইডাৰ দেখুৱাই দিয়া কেনেকুৱা লাগিছে ভাবিলে কি ক'বা, মজা লাগিছে গাইছ। চ' গাইছ আমি আহি আছো, এই ধৰক ওলাইছোহি একদম ফাইনেলি ওলাইছোহি, একদম মজা আছে। আপোনালোকে চাই যাওক, পুৰা উৎপাত হৈ যাব। আপোনালোকে মাত্ৰ চাই যাওক একদম। আমাৰ ৰাইডাৰটো চাওক আপোনালোকে কেনেকুৱা দিছে। কেমেৰা নুঠে, হেৰি নুঠে দেই, মানে মিটাৰটো বেয়া। A few moments later. চ' গাইছ আমি আহি আছিলোঁ, হঠাৎ এই ফৰেক্সৰ বাইকখন হঠাৎ কিবা এটা হ'ল। আমাৰ মানে হঠাৎ বহুত বেয়া লগা খবৰ এটা হৈ গ'ল। হঠাৎ কি হৈছে বাইকখন কৈ দিয়া এবাৰ। মানে হঠাৎ বহুত দুখ লাগিছে, মানে চলি আহি আছিলে। আমাৰ এইখন দেখিছে নহয়, আমাৰ বসন্তী এইখনে যিহেতু সৰু সুৰা মানুহ যিহেতু হয় নহয় বাৰু আইচ। হঠাৎ কিবা এটা হ'ল, ঠিক মাৰিছে ৰ'বা, ভাল হ'ব, টেনশ্যন নল'বা আপোনালোকে। হঠাৎ কিবা এটা হৈ গ'ল, দুখ লাগিছে। আৰু মই অকণমান কিক চিক মাৰি চাওঁ দেই। চ' গাইছ আমাৰ গাঁৱৰ পৰিৱেশটো চাওক, কিমান ধুনীয়া ধুনীয়া ধান খেতি। এইফালে এইডোখৰ কয় বিলৰ পৰা আমাৰ এইফালে ৰ'দ দিলে মানুহবোৰ ঘামে। আপোনালোকৰ ফালে ঘামে নাই কমেণ্ট কৰি জনাবচোন গাইছ। আমাৰ গাঁও ইমান ধুনীয়া পৰিৱেশ এখন দেখিছে নহয় গাইছ, দেখুৱাই আছো আৰু একদম পুৰা ফাইনেলি ৰাইডাৰ। জোক এটা মাৰি দিয়া কেনেকৈ, ৱেব এটা মাৰি দিয়া কেনেকৈ, RPM এটা দি দিয়া কেনেকুৱা লাগে। দেখিছে নহয় গাইছ, লাহে লাহে দি আছো, আপোনালোকক ধামাকা কৰি আছো গাইছ, চাই যাওক মাত্ৰ। একদম কি ধুনীয়া পৰিৱেশ, গাঁও একদম মাজত, একদম চাই যাওক। গাইছ এবাৰ অলপ আমি ৰাইডাৰৰ টাইপত যাম বুলি ভাবিছো দেই। আগত সেয়া মানুহ গৈ আছে, সেয়া দেখিছেই নহয় আগত কেনেকুৱা ফালি চিলি গৈছে। আমি শ্ল' মোচন দেই, যিহেতু ব্লগটো বনাই গৈছো। কেমেৰা ষ্টেণ্ডডাল মানে অকণমান মানে ষ্টেঙা বুলি কৈছো দেই, ষ্টেণ্ডটো মানে পৰি যাওঁ কৈছে। সেয়া আহি আছো গাইছ, চাই থাকক আপোনালোকে, ধামাকা কৰি আছো। এতিয়া আহি আছো হাবুঙত, আপোনালোকক মই একদম ধুনীয়াকৈ দেখুৱাই আছো কি কি পায় কি কি নেপায়। একদম গাইছ দেখুৱাই আছো, মজা আছে, চাই যাওক। RPM এক্সট্ৰা দি দিয়া, RPM বুলি কয় দেই গাইছ। আমাৰ এইফালে RPM বুলি কয়, আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাবচোন গাইছ। বনাই আছো হাবুঙত পাই গ'লি, আপোনালোকক দেখুৱাই আছো হাবুঙত। এতিয়া ধূপ লৈছোঁ আৰু এইফালে ফাইনেলি এক্সাম। গাইছ এতিয়া হাবুঙত তুমি যিহেতু দেখাই লওক গাইছ, মানে মাতটো ওলোৱা নাই দেই চিছিলা গাইছ। প্ৰথম আহি গৈছো গাইছে গাইছ, একদম ভিতৰ একদম পৰিৱেশ চাওক, একদম পুৰা ফাইনেলি একদম পুৰা মজা দিছে গাইছ, চাই লওক গাইছ।
হাঁহ দিব আহিছে ফাইনেলি একদম ভিতৰত একদম মজা এয়া মই পক্স ইয়াত সেয়া কৰি আছে মজা আছে ইয়াত দেখিছে সি ইয়াত প্ৰগ্ৰেম হয় একদম কি মজা একদম কি লাগে সিহঁতে হৈছে নাই বোলে অকণমান মনোৰঞ্জনৰ কাৰণে অকণমান পানী মিলাই দিলোঁ এবাৰ আকৌ চাই যাম কেনেকৈ দি যাওঁ So guys, আহিছিলোঁ এফালে তেল এদাই হ'ল মানে ভৰাইছিলোঁ আপুনি 100টা ভৰাইছিলোঁ তাৰপৰা সেই ইঞ্জিনৰ মবিল গৰম হৈ গৈছে কেনেকৈ পানী মাৰি থ'ব দেই মবিল নাই কি হৈ গ'ল ফচক কৈ বুলিয়ে ভয় এই দেখিছেনে গাইছ সেই ভয় লাগি লাগিছে কি হ'ল দেখিছেনে গাইছ সেই এনেকুৱা গতি দেখিছে নহয় ফেটেক কৰি থাকিলেহে ভাবি ন মোৰ গুৰু নাই জনাচোন Yeah, guys. Mobil নাই Susil out goal. হৈ যাব মই কালে বাইকত তেল হাল ফসি আছো বা সুশীল কি হ'ল সুশীল বাইকতে গ'ল কোন বাইক তাত নি দিবা এৰা গ'ল আমি হেৰি গ'ল কালে যাম হৈ গ'ল আজি এদিন মটিয়া আমাৰ খানা হ'ব নি বাইকখন ন
A few hours later. ফাইনেলি আজি প্ৰথমটো ব্লগ বনোৱা কাৰণে একদম ব্ৰ একদম মজাছে আছে এইফালে এজন ব্ৰ খবৰ কেনে একদম প্ৰথম ভাতটো খাব লৈছে একদম ব্লগটো আৰম্ভ কৰাৰ লগে লগে একদম এই ফাৰ্ষ্ট ব্লগ দেখুৱাই দিয়ক একদম দেখাই দিয়ক এবাৰ খাই দেখাই দিয়ক এতিয়া মই দেখাই দিছোঁ পটককৈ দেখুৱাই আকৌ আজিলৈ ব্লগটো ইমানতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ব্ৰ আপুনি কি ক'ব কৈ দিয়ক এইজন ইনষ্টাগ্ৰামৰ পাছপৰ্ট চেঞ্জ কৰাটোহে লাগি আছে দেই এইজন খবৰ খাতি কেনেকুৱা ভাল ব্ৰ আপুনি কি ক'ব একো নকৰো চেনেল ছাবস্ক্ৰাইব কৰি দিব কৈ দিব দেই কৈ দিব আজিলৈ ভিডিঅ'টো আমনি মাৰিছোঁ বাই